Welcome to the Leading Sight News. Contractor municipal Dwara Kam declaim kisa oi thektik Lakhain ko rapho nilip constituency ke parlo sanglanghat pen mirabhiti kilometer pho dak atowar kasalam ningkan isi pleng plea kopen towar rak prod lapen hilik karnuk chimanet Laso towar ke CPDMD ke road from Mirabhiti to Sanglanghat under Mukhya Mantri Unotop Pakipa Nirman Asuni SOPDG 2022-23 Bokajan LAC package number MMUPPNA SOPDG 22-2303 pen kaselam pon atowar iglo Lancho takali poisa ki jum hegle sai ke claim ke dor dei laputakali athema kilometer pho dak anbetsi 11 crore 48 lakhs 38,000 atangka pensi cyclem ponlo bonta kicho panglim la peninut aning ke hinodak a contractor munisparik asai ke klema bangke kemisen tuang thek theklong ledet laso ningkang samse jok Tukhela Town Committee amai phu Sarvinson Ronghang la penalang liri sangho anpart of Ward Commissioner Jackson Milik anpart of Vitor Kalani arara tum thor paksi metal ke pinang jiadim sen graver la pen ing han hai hui ke thogrong ajok ningkang samse alam thei chepaklang pon tangte alang ni tumben kaninje pon alam thele abji pon sinang ৰকম ফেৰকছে সংগঠনৰ মই কাৰ্বিআংলং জিলাৰ সভাপতি হয় আজি আমি প্ৰেছ মিট এইটো কাৰণে দিছোঁ যে বিগত যোৱা 2024 চনত এই পকী ৰাস্তাটো নিৰ্মাণ কৰিছিলে যিটো নেকি আমাৰ CPDMK ৰুট বুলি কয় এই ৰুটটো আমাৰ সম্পূৰ্ণ এবছৰ নহওঁতেই এই ৰাস্তাটো সম্পূৰ্ণৰূপে জহি কৰি গৈছে কাৰণ এই ৰাস্তাটো বনাওঁতে আমাৰ যিখিনি মেটেৰিয়েল আমাৰ পকী ৰাস্তা বনাওঁতে মেটেৰিয়েল ইউজ কৰা হয় সেই মেটেৰিয়েলখিনি আমাৰ মানে সম্পূৰ্ণ মানে ভেজাল মেটেৰিয়েলছ দিছে সেই ভেজাল মেটেৰিয়েলছ থকাৰ কাৰণে আজি চাওক আপোনালোকে সকলোৱে চাব পাৰে আমাৰ গোটেই ৰাইজ আহিছে সকলোৱে ক'ব যে এই ৰাস্তাটো সম্পূৰ্ণ এবছৰ নহওঁতে প্ৰায় ছমাহ 7 মাহৰ ভিতৰত মানে আমাৰ জহি হৈ গৈছে মানে জেগাই মানে আপোনাৰ এনেকুৱাকৈ ডাঙৰ পুখুৰী সদৃশ গাঁত হৈছে য'ত নেকি আমাৰ বহুখিনি ল'ৰা ছোৱালীবিলাক এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্টৰ ফলত বহুখিনি ল'ৰা ছোৱালীৰ বা বাপেক মাকৰ ক্ষয়ক্ষতি হৈছে সেইটো কাৰণে আমি চিফ মিনিষ্টাৰ ছাৰক আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ছাৰক আৰু লগতে আমাৰ PWD ডিপাৰ্টমেণ্টৰ যিসকল আমাৰ বিষয়ববীয়া আছে তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো সম্পূৰ্ণৰূপে আগতে যিটো কণ্ট্ৰেক্টৰে বনাইছিলে তেখেতৰ নামটো হৈছে মনোজ পাৰিক তেখেতৰ যি কণ্ট্ৰেক্টৰ লাইচেঞ্চ আছে লাইচেঞ্চ কেঞ্চেল কৰিব লাগে আৰু এই কামটো পুনৰ নতুন এজন কণ্ট্ৰেক্টৰক দি কামটো সম্পূৰ্ণৰূপে ভালকৈ হ'ব লাগে আমি এইটোৱে বিচাৰোঁ ৰাইজৰ ফালৰ পৰা এই ৰাস্তা এই স্কিমটোৰ নাম আছিলে মই এতিয়া পঢ়ি দিম আপোনালোকক মুখ্যমন্ত্ৰী উন্নত পথ নিৰ্মাণ আঁচনি SOPDG এই স্কিমটোৰ নামত মানে এইটো কিবা ইয়াৰ এমাউণ্ট হৈছে আপোনাৰ 11 crore 48 lakh 38,000 ইমান ডাঙৰ এটা বাজেট যিটো বাজেটত আমাৰ আজি ইয়াৰ 2% কাম হোৱা নাই 100ৰ ভিতৰত আমাৰ 2% কাম হোৱা নাই সেইটো কাৰণে আজি ইমান খুব কম সময়ৰ ভিতৰতে আজি আমাৰ ৰাস্তাটো বেয়া হৈ গৈছে সেইকাৰণে আমি কণ্ট্ৰেক্টৰক আমি ধিক্কাৰ দিছোঁ যাতে তেখেতক এই কামটোৰ পৰা যিখিনি ক্ষয়ক্ষতি আমাৰ ৰাইজক কৰিছে সেইকাৰণে তেখেতে আমাক ক্ষতিপূৰণ দিব লাগিব আৰু এটা এইখিনিতে লগতে আৰু এটা কথা কওঁ আমাৰ যি PWD ডিপাৰ্টমেণ্টকো মই এটা ৰিকুৱেষ্ট কৰিম যে যিসকল ইঞ্জিনিয়াৰ আছে তেখেতসকলেও ভালকৈ চাব লাগিব কাৰণ কেলৈ এই বস্তুটো এটা আমাৰ কাৰ্বি আংলঙৰ এটা সম্পত্তি হয় যিটো সম্পত্তি আজি আমাৰ কাৰ্বি আংলঙৰ যিসকল ধৰক ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰবিলাকেও এটা চোৱা চিতা দায়িত্ব আছে তেখেতসকলকো লগতে হাৰেছমেণ্ট দিব লাগে কাৰণ কেলৈ আজি তেখেতসকলে গাফিলতি কৰাৰ কাৰণে আজি এজন কণ্ট্ৰেক্টৰো গাফিলতি কৰিবলৈ বাধ্য হৈছে সেইকাৰণে মই এই মিডিয়া বন্ধুসকলৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ যে আমাৰ এই ৰাস্তাটো খুব কম সময়ৰ ভিতৰতে মানে সম্পূৰ্ণৰূপে ভাল হ'ব লাগে আৰু যদি নহয় আজি যেনেকৈ আমি প্ৰটেষ্ট কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ আপুনি কি ক'ব এই মেটেৰিয়েল জাগা এতিয়া য'ত চেণ্ট্ৰেলৰ দি আছে এইটো বিষয়ে আপুনি কি ক'ব এইটো মেটেৰিয়েলটো একেবাৰে ফাৰ্ষ্ট ক্লাছ মেটেৰিয়েল হয় এই মেটেৰিয়েলটো হৈছে কি আপোনাৰ চাওক আপোনালোকে দেখুৱাই দিব পাৰিম আমি ইয়াত মাটি চপৰা আহিছে আৰু আগতেও আমি যেতিয়া নেকি যেতিয়া ৰাস্তাটো বনাবৰ কাৰণে মেটেৰিয়েলছ আনিছিলে তেতিয়াও আমি প্ৰটেষ্ট কৰিছিলোঁ প্ৰটেষ্ট কৰোঁতে আমি যেতিয়া ক'ৰবাত বোলে কোনোবা এটা জেগাত ৰেজেক্ট হোৱা মেটেৰিয়েলছে আমি ইয়াত আমাৰ ইয়াত ইউজ কৰিছোঁ সেইটো কাৰণে আজি ৰাস্তাটো ইমানখিনি এইটো মাটি নহয় নেকি
এইটো আপোনালোকে চেন কেবেলৰ লগত এইটো চেন কেবেল দিছে এইটো মাটি নহয় এইটো চেন কেবেল দিব লাগে নে মেটেল দিব লাগে আপোনালোকে নিজে চাওক মেটেল নে মাটি আপোনালোকে দেখিছে এইটো মাটিটোৱে ইয়াত চেন কেবেল দিছে চেন কেবেল দিয়াৰ পৰিৱৰ্তে ইয়াত মেটেল হ'ব লাগে মেটেলটো 2 নম্বৰ মেটেলহে দিছে এইটো কিবা ৰঙা মেটেল দিছে বালি এইবিলাক ডাঙৰ ডাঙৰ পূৰা মাটিয়ে আহিছে এনেকুৱা যদি মেটেলৰ লগত ব্যৱহাৰ কৰা হয় তেতিয়া ৰাস্তাটো কিমান দিন যাব আপোনালোকে এবাৰ ভাবিছ আৰু এইটো কাম কৰিছে কিন্তু এইটো যিটো মেটেল দিছে সেইটো মেটেলৰ কোনো আকৌ ভাল খাইহে যাব এইটো কাৰণ কেলৈ গোটা শিল হয় তাৰ ইয়াত মানে আপোনাৰ চলিং পাথৰ দিব লাগিব গোটেই ৰাস্তাটোৱে ৰিপেয়াৰিং কৰিব লাগিব এইটো গোটেইটো সম্পূৰ্ণ ৰিপেয়াৰিং কৰিব লাগিব আৰু লগতে আৰু এটা কথা কওঁ আমাৰ যিবিলাক আগতে পূৰ্বতে আমাৰ কালভাৰ আছিলে কালভাৰবিলাকো আগতে ধৰক যিমানখিনি কালভাৰ আছিলে সেইখিনি মতে আমাৰ কালভাৰ ইয়াত নিয়োগ কৰা নাই যোৱা বছৰ আমাৰ 2025 চনত আমাৰ গাঁৱতে ডাঙৰ বানপানী হৈ গ'ল কি কাৰণে হৈছে এই ৰাস্তাৰ যিকেইটা কালভাৰ আছিলে কালভাৰকেইটা ব্লক কৰি দিলে ভাঙি পিনে তলত বহাই দিয়াৰ কাৰণে আজি যোৱা বছৰত আমাৰ ৰাইজে আপোনাৰ প্ৰায় 15-10 দিন এনেকৈ মানে কষ্ট ভোগ কৰিবলগীয়া হৈছে আজি যদি সেই কি কয় কালভাৰকেইটা থকা হ'লে তেতিয়া মানে আমাৰ যোৱা বছৰ আমাৰ ইয়াত বানপানী নহয় সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ যাতে CM ছাৰক আৰু CEM ছাৰক আপোনালোক সকলোৱে এইটো চালিজাৰি চাই আমাৰ ৰাস্তাটো যাতে খুব কম সময়ৰ ভিতৰতে ভাল হ'ব লাগে আৰু আমাৰ ইয়াত হস্পিটেললৈ যাবলৈ বহুত অসুবিধা হয় বেমাৰীবিলাক নিওঁতে মেলোঁতে আমাৰ বহুখিনি আমাৰ কষ্টৰ সন্মুখীন হয় संघात दुलों पेन मेरा भितियान अतवार कबुनाय कहीं नुक्पी का जोनी सी पिनी लिया तुम अथिंग ने तुम लम खाना कबलो पेन के इसी के चुनंगरी का तू बंग के लालो तो CM सार बंग मेयुलो तवारा पिनी पिगलो सीता में कॉन्ट्रैक्टर क्लेम की चोक चे जोनी अकम साइ ओयो जोनी पिनी नि तुम हिली का तेंग तवार चप्लांगो लासी a contract taramen ke monos parik une bine alang li kam claim no hokle kam claim ta kheng no side lasi nili karbang no tomas kan CM sarphang tuning ri bang lalo alang li kam ke claim kheng no pik nil tung thek long join rat peni tum thuna koblo lasi alang tum yang si non laso contractor ang si misen akam chi claim clip no tang ke ni tum rat pen as se thurji wate ni tum che songi pusi nan cho theng no thalo anve no तो सर पेनी लदाक जसमत के तोवार के हेंग नो बना जक पेनांगन मुनि दाका छु तोंडो लपना सो तोवार के मनाय मेमी पजक पेना सो पुथाना लिको पिलक पुदुन जी aholo sengsi ke media bidu bat sorbar pilo ini ladak sanglaka tu mera biti 5 kilometers labang so kam di claim si koi pena nara tu ani moilo me olo sar dr duriam long ha chief minister labang so institute and so long so tawar lake CPMDK road lo ni tu lake si lifeline kusin tu pulang ko lake up to connection ke ni tu ke nimlugar so connection lo so taba tapos sita mi ladaka contractor monus parik ko alang labang so kam ki claim ki se oi ningkan sita belang la so kam atu ki claim ke noras tame noni tum theklong lo atwar long le si dangklang rok lo kang ar tu youtube ar long ke use vek ni ar long use la tum dak ar long le ke use na yeli ni tum ko chinia teng ke labang so atwara long ke use na ke la ke uriam ghat na ole ha sayang long ar long si use na documents long tame theklong demo so tak ar long e cheta theklong le non pidi sen gravel dala tum repairing phan wang lo dak ta in hanang se lake sidi tum ning duk lo lake tum isi lifeline no tum so tawar gela a contractor phan ke dak pen pam like list binangi usini him ta me churi topic lo la sung taxi department a tum ta la dak lu do lang tum chelang du nai polo so kam mang la tum misi amon mesen tum sarkar tum han pilos da bos da mila tum kam che claim play la si dili media true pen ta me chuning ri lo labang so akam bang ke mission phani claim pinangi pini labang so jongsi so kam claim claim batang te monon phike claim pa mimi badam phike hengno lo plus non la foundation bang ke mission nangi so arlong bang use dera hala ki use veni arlong se nang use nai pini him pene chonoi lo sir doctor tudiram no ha pata mela kan tame pini him pene chonoi lo lang tame la so bang lang lang gun pen ki mission tawar na paklam bi phasni him chon मते सर नन ला सो तोवार बानन थेनो दिमान बांग के मेटल की पिने दिन बांग ला सेन ग्रेवर पिरोन सिनन के चिपाने एथु आलो लसिला सो दिन laso bang ke ni tum non hes tame tum dakarat tu benching wai lo laso sen gravel ke dak pilong le pinolo la tum chi force
lang le tumpan metal dak seban metal mesin metal bang sel tumpan pasi klaim nei peni tum pen dabi pono ni tum sedame nona dak rat pen tum alu ni tum tok si ni tum CM sar phanta paleji department phanta pale la pen DC la phanta pale pula salam ma pen even chief minister la phanta salam ni tum pale phani tum claim mon busin tum pri dak la so media pe sami tum than pasili pon ক'লে আৰু মই মাজতে ধৰি কৈছোঁ আৰু ইমান ক'বলৈও নাজানো হ'লেও আৰু বোকা ৰাস্তাটো একেবাৰে বেয়া বোকা বেছি দিছে যিমান হেৰি প্লাষ্টাৰ কৰিব লাগে সিমানটো কৰা নাই কম কৰিছে আমাৰ ৰাস্তাটোৰ কাৰণে বহুত দিগদাৰ নহয় এতিয়া বেমাৰী এজনী নিবলৈ হ'লে কিমান কষ্ট হয় দিছিলেহে সেইকাৰণে অলপ ভালকৈ বনাই কৰি দিলে ভাল পাওঁ আমি এতিয়া বয়সস্থ মানুহ ন ৰাস্তাটো সদায় আমাক ভাল লাগে গতিকে এতিয়াও যদি হেৰি কৰে ভালকৈ কৰক বোকাটো কমকৈ দিয়ক এইটোৱে আমাৰ বোকাটো নেলাগে মানে বোকাটো নেলাগে ভাল লাগে মানে ৰাস্তাটো আমাৰ নবনালে একেবাৰে বনাব নেলাগে এনেকৈ আধাখনীয়া আকৌ এডোখৰ 4খনমান গাড়ী যাবহে 2-3 মাহ মূৰত যদি আকৌ বেয়া হৈ যায় তাতকৈ নবনাই ভাল আমি বোকাতে যাম মেখেলা দাঙি দাঙি হয় নাই এইটোৱে ভাল হ'ব সেইকাৰণে আমি নিদিলে একেবাৰে নিদিয়ক আমি মেখেলা দাঙি দাঙিয়ে যাম হয় নাই এইটো বদনাম লৈ বা কিবা এটা ঠিকাদাৰে বা পইচাটো লৈ কাম নাইতো আমি নাই যদিও নাই আমি মেখেলা দাঙি দাঙিয়ে যাম First of all, I want to thank the media fraternity for your presence here to cover up this news. On behalf of the people of Nilip, I express our deep concern and dissatisfaction regarding the ongoing improvement and repairing works of CPD MDK road from Merabhiti to Sanglanghat Bridge. We have observed that the quality of the ongoing improvement and repairing works is not as per the expectation, and we have observed that the materials that they have used here is not as per the prescribed or stipulated standards or approved work order. I want to remind Sri Manoj Parikh that the road plays a vital importance to the people of Nilip, as it is a major communication link for the surrounding villages. Through the media, I want to urge Sri Manoj Parikh and the concerned authority to kindly ensure that the repairing or the improvement work that is ongoing right now be done in accordance with the specifications and standard stipulated in the work order. We also urge the concerned authority to ensure that proper supervision and accountability be done on their part so that the public funds are utilized judiciously and people receive a safe and durable road. We want to also remind the concerned contractor and the authority that the people of Nilip are not against development. Rather, we strongly support quality and durable work, and we want to urge, or we want to appeal the concerned authority that you may please take this matter seriously and ensure that the work is done as per the approved work order. Thank you.